ৰেচন কাৰ্ডকাৰী হিতাধিকাৰীসকলৰ বাবে আহিছে অতি গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ। 4 লাখ টকাতকৈ অধিক ধন কমোৱা লোকসকলকো দিয়া হ'ব ৰেচন কাৰ্ড। জুলাই মাহৰ শেষৰ সপ্তাহত 40 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকত খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্তত অনুমোদন জনোৱা হয়। খাদ্য সুৰক্ষা আইনৰ অধীনত 40 লাখ হিতাধিকাৰীক নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব। উক্ত আইনৰ অধীনত হিতাধিকাৰীৰ বাৰ্ষিক আয়ৰ পৰিমাণো বৃদ্ধি কৰা হৈছে। নতুনকৈ 40 লাখ হিতাধিকাৰী জুলাই মাহৰ শেষ সপ্তাহৰ পৰা অন্তৰ্ভুক্ত হ'ব। লগতে ৰেচন কাৰ্ডসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হ'ব। উল্লেখযোগ্য যে উক্ত কেবিনেটে খাদ্য সুৰক্ষাৰ বাবে হিতাধিকাৰীৰ আগতে থকা বাৰ্ষিক 1.5 টকাৰ বিপৰীতে 4 টকালৈ বৃদ্ধি কৰে। আনহাতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 অধীনত আৰু অধিক যোগ্য পৰিয়ালে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব।